এইবিলাক ইটাটো দি দিয়া হৈছে ইটাটো মানে গধুৰ লাগে ন অলপ তাৰ কাৰণে গধুৰ বনাবৰ কাৰণে অকণমান পাৱাৰ লাগে মানে 1 2 3 4 5 6 7 8 9 লাষ্ট 10 লগাও দে বঢ়িয়া বঢ়িয়া হ'ব দে এইফালে কলিতাই পূৰা লাগি আছে কলিতা আজি লাইভে কু মাৰিব দিছোঁ তাৰপিছত এতিয়া চবে এতিয়া আহি মাৰিব লং জাম্প মাৰিব গোটেইবিলাক গৈছে আৰু এতিয়া লং জাম্প মাৰিবৰ কাৰণে সেইবিলাক কলিতা পূৰা লং জাম্পৰ কাৰণে বিচত মাৰি আছে আৰু এইফালে এইখিনি বনাই দিয়া আছে চিন টিন সেইফালে আহিব এতিয়া ৰেডি আজি 21 চেষ্টা কৰ মাৰিবি দে একো নাই বোলে ব্ৰ'তে মাৰি আছে মাৰ বঢ়িয়া মাৰি থাক সেইফালে ৰেডি পূৰা ঐ ৰেডি হৈ থাক এইবিলাক গোটেইখিনি চোলা তোলা খুলি পূৰা ৰেডি হৈ গৈছে দেই গাইছ এই স্প্ৰিং মাৰি আছে নেকি হাতত স্প্ৰিং নাই তথাপি স্প্ৰিং মাৰি আছে দেই এই কলিতা দে এইফালে ৰেডি আহিব এতিয়া দে আহি যা এইফালে আহি গ'ল তৰুণ আহি গ'ল উপকুৰ মজা দে 17 চুইছ 17 এডাল 17 ডাল এডাল মানে 17 ডাল আৰু এডাল 18 এডাল 19 এডাল 20 আৰু কলিতা আজি মাৰিব 21টো ইয়াত হ'ব মানে ইমান মানে এইটো পেকেটটো টাৰ্গেট দিয়া হ'ব বাকী এইফালে আহি আছে পোৱালি আহি যা Hurry up. হেত মজা দে বঢ়িয়া হৈছে পোৱালি আৰু এইবিলাক চাওক ফিটনেছবিলাক কেনেকৈ আপোনাৰ নিজৰ বডিটো কেনেকৈ হি কৰি থাকিব লাগে বুলি এইবিলাক কৰি থাকিব লাগিব মানে যদি আপুনি লং জাম্প মাৰিম বুলি ভাবিছে মানে ভৰিকেইটা পূৰা ফ্ৰী কৰি পেলাব লাগিব এইবিলাক পূৰা কৰি আছে ব্ৰ'তে এইফালে আহি গ'ল আহি যা নিজৰ বডিটো ভালকৈ মেইনটেইন কৰিবলৈ পলালেই আৰু এইফালে লং জাম্প মাৰিলে একো নাই চব 17 গৈছে দেই তই কলিতা তই নিজৰটো মাৰি ল 22টো 21ৰটো মাৰি ল 21ৰটো কোনটো 21 এইটো 20 এইটো 18 এইটো 17 তই 17 বেছি কৈছ এইটো 17 আৰু এইটো যা বঢ়িয়া তই এতিয়া মই যাওঁ বাকী চাই থাকক এইফালে চাওক পূৰা মজা নিজৰ বডিটোৰ কাৰণে ভৰিটো মানে লং জাম্পৰ কাৰণে পূৰা ফ্ৰী কৰি আছে ছাৰে দে মজা অভিজিত মজা বঢ়িয়া এইফালে আহি গ'ল তৰুণ দা নেট মজা দে চাইকেলিং মাৰিব চেষ্টা কৰ এইফালে আমাৰ অংকুৰ আহি আছে আমাৰ ইউটিউবাৰ দা মাৰিলে 18 ফুট বাহ 18 ফুট পাৰ কৰি দিলে বে ল'ৰাটোৱে 19 ফুটলৈ আগমান হৈ আছে আজি পূৰা কমি গৈছে মানে আজি ৰানিংটো বেছিকৈ কৰা নাই কাৰণ সপ্তাহত আমি 2 দিন ৰেষ্ট লৈয়ে মানে তো এতিয়া গৈছে এতিয়া চবে চাওঁ সেইবিলাক ৰানিং কৰি আছে ইয়াত কৰি আছে কমলদাহঁতে বাকী এতিয়া মাৰিব আৰু সিহঁতে বহুতে কৈ আছিলে মই কেলৈ লং জাম্প নেমাৰোঁ তো মাৰি দিলোঁ লং জাম্প তো লং জাম্প মানে ইমান ভালকৈ নোৱাৰোঁ পাৰিলে মানে খুব বেছি 18 যায় আৰু 18 পৰা ওপৰত চেষ্টা কৰি আছোঁ কিন্তু 18 পৰা ওপৰত যোৱাব পৰা নাই তো চাওঁ সিহঁতে কিমান মাৰে কেনেকৈ তো এইফালে ভীমটো মানে পূৰা ঢিলা হৈ আছে সেইকাৰণে হাতখন এচেতিয়া হৈ যায় তো ভালকৈ বনাব লাগিব এইটো তাৰ আনিব পৰা নাই মানে তাৰ মানে আনিব পাহৰি থাকিলোঁ মাৰ একদম মজা দে 17 মাৰিছে ল'ৰাবিলাক পুলিচৰ কাৰণে হৈ আছে জাষ্ট কামাণ্ডৰ কাৰণে প্ৰেক্টিচ চলি থাকিব লাগে আৰু লাহে বাইচপবিলাক আগৰ পৰা আছে চিক্স পেকটো এতিয়া লাহে ওলাইছে চিক্স পেকটো যাতে ফেমিলি পেক নহয় সেয়া কাৰণে আৰু কৰি আছে প্ৰেক্টিচ মাৰি দিলি বিয়া পাতিলে হ'ব দে এইটো 20 এইটো 17 18 19 20 দে মাৰ এইফালে আজি ৰানিং টিমটো পূৰা ঘূৰি আছে এইফালে মাৰিলে কি হ'ল
চাইকেলিং চেষ্টা কৰিছ নেকি দে একো নাই মই চাইকেলিংটো নোৱাৰোঁৱে এইফালে কলিতাহঁতে এইফালে ৰেডি হৈ আছে এইটো আইডিয়া পৰা মাৰ চিন্তাল মজা হৈ আছে পূৰা আবেলি হৈ গৈছে আজি মানে অকণমান ফিল্ডৰ কৰাটো দেৰি হৈছে আৰু বাকী অঁ এইফালে আহি গ'ল নাই যাওঁ এইটো টিমটো ৰানিং কৰা ৰখিলে লাহেকৈ এইফালে আহি আছে কি হ'ল চাইকেলিং মাৰিছ নেকি তই হা অঁ ফিল্ড অকণমান টাইট হৈ আছে তথাপিতো একো নাই মাৰি দিলি ৰানিং এইফালে আহি গ'ল কলিতা মজা এইডাল বিছৰ ঢাল চাওক বিছৰ ঢাল পূৰা চুইছে সি কলিতা বৈ জুই কলিতা জুই এইফালে আহি গ'ল নব আহি গ'ল এই মজা এই আজি নব তামাম মাৰিছে বে 17.5 মাৰিছে মজা নব তামাম মাৰিছে দেই বাকী মই আকৌ এচান মাৰিবগৈ লাগিব এতিয়া এইফালে আহি গ'ল আমাৰ অভিজিত আহি গ'ল আহি যাওঁ 18 টাচ কৰ এই মজা চাইকেলিং মাৰিছে দেই অ' ভাই মজা মাৰিছে আৰু 18 হ'বগৈ আৰু অলপ 18 17.5 হৈছে 18 হ'বগৈ নেকি 17.5 হৈছেগৈ আৰু বাকী এইফালে গৈছে আকৌ চবেই যাব ময়ো যাওঁ আকৌ তো চাই থাকক ভিডিঅ'টো লাইক চাইক কৰি লওক আৰু বাকী কলিতা বৈ জুই আৰু আমাৰ কলিতা ইয়াত কলিতাক জিকিব পৰা এতিয়ালৈকে ওলোৱা নাই বৰ্তমানলৈকে চাওঁ মইনা আছে মইনা কিন্তু আজি অহা নাই তো চাওঁ এতিয়া মাৰোগৈ ময়ো আকৌ আহিব নেকি আহি যা পইচা লগাও मैदान में आ जाओ पैसा लगेगा हमारे अंकुरा ऐसे यार जब लोग ऐसे मजा किमान हल 18 सुइसा 17.5 আমাৰ অংকুটা মজা মাৰিছা দেই 17.5 মাৰিছো বাকী এতিয়া সেইবিলাক আকৌ ৰেডি হৈ গ'ল চব আজি ভিডিঅ'টো মানে অকল লং জাম্পাৰ বনাইছোঁ দেখাই দিয়া 22 বুলি এবাৰ 20ত কলিতা লগাইছে কলিতা আহিব মানে 22 নেকি তেত 20 20টো এইটো আছিল কোনটো এইটো 20 নেকি হেট সোনাই মজা মাৰিছে দেই অভিজিত বাবু জুই টাৰ্গেট চাও মু চাও টাৰ্গেট ইয়াত আৰু আমাৰ টাৰ্গেট ইয়াত ও ভাই কিমান পাৰ্থক্য চাওক ডিষ্টেন্স চাওক ইয়াত আৰু ইয়াত হেট একো নাই এই টাৰ্গেট পলাইছে জেগাৰ পৰা তো 17 হৈ আছে কমিছে এইবিলাক আকৌ ৰেডি চব সকলোবোৰ সেইখিনি চব ৰেডি হৈ আছে দে আহি যা এটা আহি যা মজা এইফালে ইয়াতে আছে বাকী চব মানে চবে এক্সিলেণ্ট পুলিচৰ কাৰণে এক্সিলেণ্টটো মাৰি আছে বাকী আৰ্হিৰ কাৰণে আৰু কামাণ্ডৰ কাৰণে লাগে ন দুখ পাবি ক'ত আহিছে জানা এইখন মেল লাওঁতে ইয়াত আহিছে সমান কৰি দে মাজত আছে আহি যা এটা আহি যা এইফালে পুৰা সমান কৰি দিয়া হ'ল 21 ফুটত লগাইছে এতিয়া এইফালে কলিতা ৰেডি আহি গ'ল চাওক তাৰ জাপ মৰা ষ্টাইলটো চাব দেই আপোনালোকে এই 20তে পৰি আছো বে একো নাই 20তে পৰি আছো এইফালে বাকী আহি গ'ল আকৌ একদম মজা দে 17 মাৰিছতো একো নালাগে পুলিচৰ কাৰণে হৈ আছে বাকী এতিয়া ভীম জিম মাৰিম বুলি ভাবিছোঁ চবে ভীম মৰাৰ পিছত মানে শেষ কৰি দিম ভিডিঅ'টো আজি ভিডিঅ'টো বাজে এনে কি হ'ল আজি বনোৱা কথা আছিলে আপোনালোকৰ কিবা আসাম পুলিচৰ কাৰ কেনেকুৱা ক'ত কেনেকুৱা ট্ৰেইনিং চলিব তো তাৰ কাৰণে মানে ভাবিছিলোঁ বনাম বুলি কিন্তু আজি যোনকেইটা চাকৰি পাইছে সেইকেইটা গুৱাহাটী গৈছে গুৱাহাটী কেলে মানে পুলিচ ভেৰিফিকেশ্যন আৰু কিবাকিবি জমা দিব গৈছে বোলে তো তাৰ চাওঁ কাইলৈ যদি সিহঁতে আহি পায় ৰাতিপুৱা পামহি বুলি কৈছে তো কাইলৈ পিছবেলা যদি সিহঁতে ফিল্ডত আহে তেতিয়া আপোনালোকক সকলোবোৰ কথা ক'ম তো আজি ভিডিঅ'টো নহ'লে এনেকুৱা কোৱা
বাকী সেইবিলাক মাৰি আছে ৰানিং কৰা কৰি আছে তো চাই থাকক ভিডিঅ'টো এণ্ডলৈকে এইফালে এতিয়া পুচাপ মাৰিব আৰু এইফালে আমাৰ অভিজিত দাই মানে এতিয়া ভীম মাৰিব আৰু চাওঁ কিমান মাৰে এইফালে পুচাপো মাৰিব এইফালে ভীম মাৰিব ৰেডি 1 2 3 4 5 6 7 8 9 10 11 12 13 লাষ্ট 14 আৰু একবাৰ মাৰি দিয়া মজা আৰু এইফালে এতিয়া মাৰিব এতিয়া পুচাপ লগালি নাই লগাও কোনে পুচাপ মাৰ আহি যা ঐ পুচাপ মাৰ এইফালে পুচাপ মাৰিব এতিয়া চবে পুচাপ লগাও দে পুচাপ ল টায়াৰটো উঠিছে বোলা টায়াৰটো পাছত লগাবি এইটো ফাৰ্ষ্ট টাইম এইটো মাৰ এইফালে পুচাপ মাৰিব ৰেডি হৈ গ'ল দে মাৰ 1 2 3 4 5 6 7 8 9 10 11 হেই মাৰ একো নহয় না 10 মাৰিছ 10 দে মজা এইবিলাক কলিতাই টায়াৰ লগাব মানে নিজৰ হেৰিত টায়াৰ উঠাই মাৰিম বুলি ভাবিছে হাতত পাৱাৰ লাগে ন তাৰ কাৰণে অকণমান টায়াৰ উঠাই মাৰিব চাওঁ তো এতিয়া কলিতাই টায়াৰ মাৰিব বাকী এতিয়া এইফালে ভীম মাৰি আছে মজা দে পিঠিত উঠাই দে তাক এই ইটাটো লৈ ল না এটা এই ইটা আছেতো ইটা সোমাই ল হা দে লগা এই চকা উঠাই লওক কাৰোবাৰ তাত পইচা মাৰিব আকৌ এই 10 লগাও নেকি আকৌ 10 লগা ছেকেণ্ড টাইম 10 আকৌ ঐ অভিজিত ইয়াৰ পিঠিত সিটো বাবু পিঠিত চকাটো উঠাই দে চকাটো আৰু ইটাটো সোমাই দিবি তাত দে এক চাইড মাৰিছে 3 চেট মাৰিব 10কে 30 মানে 30 চেট মাৰিব আৰু এইবিলাক চকা হৈ গ'ল দে মজা এইবিলাক ইটাটো দি দিয়া হৈছে ইটাটো মানে গধুৰ লাগে ন অলপ তাৰ কাৰণে গধুৰ বনাবৰ কাৰণে অকণমান পাৱাৰ লাগে মানে 1 2 3 4 5 6 7 8 9 লাষ্ট 10 লগাও দে বঢ়িয়া হ'ব দে 10 হৈ গ'ল আৰু এক চেট আছে লাষ্টত তো ইয়াতে এক চেটটো মাৰি দিব আৰু বাকী এইটো ভিডিঅ' বনাই নাথাকোঁ আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব নাপাৰিব কাৰণ মই আগতে যিটো কৈছিলোঁ যে ট্ৰেইনিঙৰ কথা তো সেইটো আজি দেখাব নোৱাৰিলোঁ তো তাৰ কাৰণে বহুত চৰি আৰু ইংলিছত ক'ব গ'লে তো বাকী নেক্সট ভিডিঅ'ত আহি আছে মানে নেক্সট ভিডিঅ'ত পাৰিলে যদি নেক্সট ভিডিঅ'ত দেখাম আৰু তো বাকী আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাৰিব তো ভালকৈ আজি ভিডিঅ'টো বাই দিছোঁ দেই গাইছ ফিল্ডৰ পৰাই